লগত আৰু কি কৈছে কি কৰিছে ত্ৰিভুজটোক দুটা সমানকালিক ভাগ কৰিছে দুটা এইখিনিৰ কালি যিমান এইখিনিৰ কালি সিমানে হ'ব ঠিক আছে সমানকালিক ভাগ কৰিছে আমি প্ৰমাণ কৰিব লাগে কি যে ax by ab ax by ab এই অনুপাতটোৰ মান আমি উলিয়াব লাগে x y সমান্তৰাল ac ইয়াত xy সমান্তৰাল ac হয়নে যেতিয়া xy সমান্তৰাল ac আমাৰ উদ্দেশ্য কি আমি কৰিম কি এতিয়া আমাৰ উদ্দেশ্য হ'ব এই সৰু ত্ৰিভুজটোৰ লগত ডাঙৰ ত্ৰিভুজটো সদৃশ কৰা ঠিক আছে এই ত্ৰিভুজ দুটা সদৃশ কৰিব হ'লে সদৃশ কৰাৰ আমাৰ শৰ্ত আছিলে কেইবাটাও বাহু 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 কোণ বাহু বাহু কোণ বাহু আৰু কোণ 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 যদি আমি এই ত্ৰিভুজ দুটাৰ যিকোনো দুটা কোণ সমান কৰি দিব পাৰোঁ ত্ৰিভুজ দুটা সদৃশ হৈ যাব নহয় জানো যেতিয়া ইহঁত দুটা সমান্তৰাল হৈ আছে তেনেহ'লে এইটো কোণৰ লগত এইটো কোণ নিশ্চয় সমান হ'ব অনুৰূপ কোণ আৰু এইটো কোণৰ লগত এইটো কোণ সমান হ'ব কি কোণ অনুৰূপ কোণ আমি ইয়াৰ পৰা কি পালোঁ এই সৰু ত্ৰিভুজটোৰ দেই আমি সৰু ত্ৰিভুজটো কি পালোঁ bxy সমান কোনটো কোণ পাবা এই কোণ আৰু কি পাবা এই কোণটো byx ৰ লগত byx কোণৰ লগত সমান পাবা কোণটো c কোণ কিয় কি কোণ এইকেইটা অনুৰূপ কোণ ঠিক আছে গতিকে আমি কি পালোঁ ত্ৰিভুজ abc ৰ লগত আমি সদৃশ পালোঁ ত্ৰিভুজ xby কোনটো বিধিমতে a সাদৃশ্য শৰ্তমতে ঠিক আছে আমি কি পালোঁ এইটো কোণ সমান আৰু এইটো কোণ সমান কিয় ইহঁত দুটা সমান্তৰাল যেতিয়া সমান্তৰাল হয় তেতিয়া এই কোণ দুটা কি হয় অনুৰূপ কোণ এই দুটা কোণ কি হয় অনুৰূপ কোণ তাৰমানে এই সৰু ত্ৰিভুজটোৰ এই দুটা কোণৰ লগত ডাঙৰ ত্ৰিভুজটোৰ এই দুটা কোণ সমান আছে সেইকাৰণে ত্ৰিভুজ দুটা আমি কি পালোঁ সদৃশ পালোঁ দুটা ত্ৰিভুজ সদৃশ হ'লে আমি উপপাদ্য পাইছিলোঁ দুটা ত্ৰিভুজ সদৃশ হ'লে তাৰ কি হয় অনুৰূপ বাহু দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান এতিয়া ডাঙৰ ত্ৰিভুজটোৰ কালি কিমান আছিলে কালি abc বাই কালি xby হ'ল দুইটা ত্ৰিভুজৰ কালিৰ অনুপাত কি পাবা অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান abc ত্ৰিভুজৰ পৰা আমি বহুত পাইছোঁ ac আছে bc আছে ab আছে তিনিটা বাহু আছে নহয় জানো তাৰ পৰা আমি লম কোনটো আমাৰ প্ৰমাণত কোনটো আছে এইখিনিত আছে হয়নে প্ৰমাণত কি আছে ax আৰু ab আছে নাই গতিকে অনুৰূপ বাহু আমি এইফালৰ পৰাহে ল'ম abc ত্ৰিভুজৰ এটা বাহু লোৱা ab আৰু xby ত্ৰিভুজৰ এটা বাহু লোৱা xb আছে ডাঙৰ ত্ৰিভুজটোৰ পৰা আমি ab ল'লোঁ সৰু ত্ৰিভুজটোৰ পৰা কি ল'লোঁ xb মানে দুইটা ত্ৰিভুজৰ কালিৰ অনুপাত কি হ'ব অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান সমীকৰণ 1 বনাই থৈ দিয়া হ'ল আকৌ দিয়া আছে আমাক প্ৰশ্নই কি দিছে আকৌ যে আমাক প্ৰশ্নই কৈছিলে যে xy ৰেখাডালে গোটেই abc ত্ৰিভুজক দুটা সমানকালিক ভাগ কৰিছে বুলি কৈছে নাই তাৰমানে এইখিনিৰ কালি আৰু এইখিনিৰ কালি একে সমান তাৰমানে এই ত্ৰিভুজটোৰ কালি গোটেই ত্ৰিভুজটোৰ কালিৰ আধা হৈছে নাই তাৰমানে গোটেই ত্ৰিভুজটোৰ কালি এই ত্ৰিভুজটোৰ কালিৰ দুগুণ ঠিক আছে গতিকে আমি কি লিখিম কালি abc ডাঙৰ ত্ৰিভুজটোৰ কালি সমান কিমান হ'ব 2 ইনটু এই সৰু ত্ৰিভুজটোৰ কালি কিমান আছিল এইটো xby হ'ল
আগত যেনেকৈ অনুপাত বনাইছিলা ইয়াতো অনুপাত বনাবা ওপৰত কিমান থাকিব কালি এ বি চি বাই কালি কিমান আহিব এক্স বি ৱাই হ'ল আমি এইটো বাওঁফালে আছে বাওঁফালে ৰাখিছোঁ সোঁফালে আছিলে বাওঁফালে আনিলোঁ ক'ত আহিল তলত আহিল সোঁফালে আছে কিমান এতিয়া সংখ্যা 2 আছে ইয়াততো সংখ্যা একো নাই তাৰমানে 2 তলত কিমান আছে 1 এটা আছে সমীকৰণ 2 বনাই দিয়া এতিয়া আমি সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি পাম সমীকৰণ 1 আৰু 2 ৰ পৰা পাওঁ ঠিক আছে সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি দেখা পালো চোৱাচোন বাওঁফালৰ দুইটা একে সমান আছে আছেনে কালি এ বি চি বাই কালি এক্স বি ৱাই কালি এ বি চি বাই কালি এক্স বি ৱাই এতিয়া বাওঁফালৰ দুটা সমান তাৰ মানে সোঁফালৰ দুটাও কি হ'ব একে সমান হ'ব সোঁফালে কি আছে এ বি বাই এক্স বি স্কোৱাৰ আছে তাত আৰু ইয়াত কিমান আছে 2/1 ঠিক আছে এতিয়া আমি প্ৰথম কাম কি কৰিব লাগিব স্কোৱাৰটো আমি নাইকিয়া কৰিব লাগিব আমাৰ ফাৰ্ষ্ট ষ্টেপ কি আছিলে ত্ৰিভুজ দুটা সদৃশ কৰিছিলোঁ সদৃশ কৰাৰ কাৰণে ইহঁতৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ফাৰ্ষ্ট ষ্টেপ গ'ল ছেকেণ্ড ষ্টেপ কি কৰিলোঁ আমি প্ৰশ্নই আমাক কোৱা মতে যে এক্স ৱাই ৰেখাখণ্ডডালে কি কৰিছে গোটেই এ বি চি ত্ৰিভুজটোক দুটা সমান কালিত ভাগ কৰিছে কৰিছেনে নাই তাৰমানে গোটেই ত্ৰিভুজটোৰ কালি কি হ'ব এই সৰু ত্ৰিভুজটোৰ কালিৰ দুগুণ ঠিক আছে আমি লিখিলোঁ সেইমতে আমি আকৌ অনুপাত কৰিলোঁ কেনেকৈ কালি এ বি চি বাই কালি এক্স বি ৱাই সমান 2/1 হ'ল তাৰপিছত সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি দেখা পালোঁ যে বাওঁফালৰ দুইটা যিহেতু একে সমান আছে গতিকে সোঁফালৰ দুটা একে সমান থাকিব এতিয়া কি কৰিবা বৰ্গমূল ল'ব যাওঁতে এ বি বাই এক্স বি সমান স্কোৱাৰ নাইকিয়া কৰিছোঁ মানে বৰ্গমূল লৈছোঁ আৰু সোঁফালে বৰ্গমূল লোৱা 2 ৰ বৰ্গমূল নাই গতিকে কি থাকিব √2 1 ৰ বৰ্গমূল কিমান 1 কিন্তু আমি প্ৰমাণত আমাক কি উলিয়াব দিছিলে বা প্ৰশ্নই আমাৰ পৰা কি বিচাৰিছিলে যে প্ৰশ্নই বিচাৰিছিলে আমাৰ পৰা এ এক্স বাই কিন্তু আমাৰ হাতত আছে কিমান এ বি বাই এক্স বি আমি এক্স বি পালে নহ'ব তাৰ ঠাইত কি পাব লাগিব এ এক্স পাব লাগিব বুজিলানে এক্স বিৰ ঠাইত যদি তুমি এ এক্স পাব যোৱা তে 1 ৰ পৰা এ অনুপাতটো মাইনাছ কৰিব লাগিব আৰু মেইন ডাঙৰ বাহুটো যিটো আছে ই ওপৰত থাকিলে নহ'ব তাক কি কৰিব লাগিব তললৈ নিব লাগিব সেইকাৰণে বোথ সাইড উল্টাই দিয়া বিপৰীত ক্ৰিয়া যিটো কয় আৰু এক্স বিটো ওপৰলৈ লৈ যোৱা আৰু এ বিটো তললৈ আনা সোঁফালে 1 ওপৰত যাব √2 ক'ত আহিব তলত বোথ সাইড আমি তাক উল্টাই দিছোঁ তাৰপিছত কি কৰিবা দুইফালে 1 ৰ পৰা মাইনাছ কৰিবা 1 ৰ পৰা মাইনাছ কৰা এক্স বি বাই এ বি সমান 1 ৰ পৰা মাইনাছ কৰা 1/√2 এতিয়া লহগু লোৱা ইয়াৰ তলত কিমান আছে 1 এটা আছে নাই 1 আৰু এ বিৰ লহগু কিমান আহিব এ বি 1 এ বিত যাব এ বি বাৰ এ বি এগুণ এ বি ভগ্নাংশৰ যোগ নিশ্চয় জানা এ বিত যাব এবাৰ 1 দি ওপৰটো পূৰণ কৰা এক্স বি সমান ঠিক একেদৰে ইয়াৰ তলতে 1 এটা আছে নাই 1 আৰু √2ৰ লহগু কিমান আহিব √2 1 √2ত যাব √2 বাৰ √2 এগুণ √2 মাইনাছ √2ত যাব এবাৰ 1 এগুণ 1 পালোঁ আমি ইকুৱেল that's what ab minus xb ab minus xb মানে কিমান হ'ব সেটো যে ab তাৰ পৰা যদি আমি xb মাইনাস কৰো কিমান থাকিব ax থাকিব হয়নে গুটেই ab ৰ পৰা যদি আমি xb মাইনাস কৰো কিমান থাকিব x গতিকে আমি ab ৰ পৰা xb মাইনাস কৰি কি পাম ax পাম তলত থাকিব কিমান ab খুফালে তলত কিমান ৰোট আছে নাই সো আমাৰ বাওফালে মিলিছে নাই প্ৰশ্নটো চোৱা কাৰ মান উলিয়াব দিছে আমাক ax by ab আমি ax by ab পালো নাই পালো তো খুফালে অলৰেডি মান হৈ গল কিন্তু তলৰ ৰোট আমি নাইকিয়া কৰি লব লাগিব ঠিক আছে তো ৰোটটো নাইকিয়া কৰিবলৈ আমি তলৰ পৰা আকৌ ৰোটটোৰে পূৰণ কৰিব লাগিব হৰ পৰিমেয়কৰণ মনত আছে নাই কিমান আছিল
যে ৰুট 2 মাইনাছ 1 তলত কিমান আছে ৰুট 2 আছে হ'ল বোথ সাইড কি কৰিবা ৰুট 2 ৰে পূৰণ কৰি দিয়া হ'ল ৰুট 2 ৰে পূৰণ কৰিলে কি পাবা ৰুট 2 ইনটু ৰুট 2 মানে অকল 2 আৰু ওপৰত ৰুট 2 ৰে দুইটাক পূৰণ কৰা ৰুট 2 লগত ৰুট 2 পূৰণ কৰিলে অকল 2 মাইনাছ ৰুট 2 গুণ ৰুট 2